ঐ মোৰ উঠা তলটো মুচ মোক শিকাব নালাগে অ কোমল কেকে চাই বাৰু সঁচাই চাকৰিটো দিছে নেকি অ কোমল এতিয়া বাৰু সেইটো চাকৰি মোক কৰিবলৈ দিব নেকি মই কিন্তু জ্যেষ্ঠ চাকৰি চিলোৱাই নাই ইফালে আছোন কেকে ছাৰে চাকৰি এৰিলে তই দুখ কৰিব লাগে না কেকে ছাৰৰ চাকৰিটো ঠাণ্ডা কৰিব লাগিব নহয় এটা সময়ত মই বহুত দুখ কৰি থৈছিলো নহয় কমল গোটেই আইজে জানে মানুহটো মানে মই চিজিল কৰিব নোৱাৰিলো মানুহটো মানে মই লাইনত আনিব নোৱাৰিলো এতিয়া সেই চাকৰিটো মই কৰিব লগা হৈছে নে ঐ ছাৰ গৈছো তাক মতাই নাই কিবা কবা আপোনাৰ নিচিনা ধুনীয়া ল'ৰা দেখিলেতো বহুত কথাই ক'বলৈ মন যায় ছাৰ তাতে হস্পিটেলৰ ড্ৰেছ চিভিল হস্পিটেল একেই ছাৰ দিয়া কোৱা কি আছিল কি চাই বোলে চাকৰিটো এৰিলে তুমি কৰিবা না কি চাই চাকৰিটোৰ প্ৰতি ইচ্ছা নাই ছাৰ কি চাই অন্তৰত দুখ পাইছে কিন্তু চাকৰিটো এৰাৰ পাছত কি চাই ঘৰখনৰ কি হ'ব ছাৰ বেলেগ মানুহ আহি জইন মাৰিলে থানাখনৰ কি হ'ব ছাৰ এইবোৰ চব ভাবি চাকৰিটো মই কৰিম বুলি ভাবিছো ছাৰ কি কৈছ তহঁতে হুলস্থুল কেছ সোনা তুমি তাত কি কৰি আছা জব কেকে চাহ পৰিয়াল বচাই চাহ বোলো আগৰ কথা বেলেগ আছিল এতিয়া অলপ চিজিল হৈ থাকিবি নিঅ কেছ শুনিছনে ঐ তই নে কোন তই ইনছে নিমিয়ে মিলিয়ে মই কোন গমেই নাপাইছ কোনি বোলো দেখো মই কোন কৈ দে ই হৈছে MP MG TS ইমান সোপা মই পঢ়ি থৈছো MG মাথা গৰম MP মাথা পাগল DS তাৰ চিগা শুন তুমি ইমানবোৰ পঢ়ি থৈছা ওৰ লগতে জাবৰাও লগতে যাবৰাও তুমি যাবৰাও ইয়াৰ ব্যৱহাৰ হাবিল লাও তোৰ চাকৰিটো মই এই চাহ খাম খোৱাক লৈ মনত পৰিলে মই আজি মাংস আৰু পোলাও অকমান আনিছো দুটাই মিলি খাই দিওঁ বৈ গুণ পাইছো তোমাৰ টিফিনটো ওচৰত দোষী শুনাচোন কিহৰ দস্তি প্ৰথমে কথা মাতি আছিল যে এতিয়া ডাইৰেক্ট তুমি তামালে আহিলি যে